নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, সকলো আছে। বৰ্তমান মোৰ ভালেই। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এযোৰ ৰিবন এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ বগা ৰঙত। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আছে মেখেলাখন। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ডিজাইনটো কেনেকুৱা লাগিছে জনাব। এইখন মেখেলাখন এনেকৈ এক লাইন দিছোঁ, তলত ডাঙৰ বুটা, ওপৰত এক লাইন দিছোঁ। চিম্পুলকৈ ৰাখিছোঁ মেখেলাখন। আৰু ইয়াৰে চাদৰখন, এইখন আছে ইয়াৰে চাদৰ। এইখন আছে ইয়াৰে চাদৰ। আগত এনেকৈ থাকিব। ওপৰত এনেকৈ থাকিব এক লাইন, আৰু ছাইডত এনেকৈ তিনিটাকৈ পুতি থাকিব, তাৰ মাজত এটা এটাকৈ বুটা থাকিব। গোটেইখন চাদৰ তেনেকৈ থাকিব। আৰু অকণমান ভাল লাগিব কাৰণে মই অকণমান গেৰৰ ডিজাইনটো দিবলৈ চেষ্টা কৰিছোঁ। মই দেখুৱাইছোঁ অকণমান আপোনালোকক। এনেকুৱা হ'ব চাদৰখন মেলি ল'লে। কেনেকুৱা লাগিছে জনাব ডিজাইনটো। মই কাপোৰযোৰ কাঞ্চিপাতত কৰিছিলোঁ বগা ৰঙত। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু ইয়াৰে ব্লাউজৰ পিচটো মই ইয়াৰে পিংক কালাৰত কৰিছোঁ। যিহেতু কাপোৰযোৰ গোটেই বগা, সেইবাবে ব্লাউজৰ পিচটো বগাতে কৰা নাই। এনেকৈ আমি পিংক কালাৰত কৰিছোঁ। এনেকৈ ফুল দি দিছোঁ, চিম্পুলকৈ ৰাখিছোঁ। এইটো ইয়াৰে ব্লাউজৰ পিচ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলোকে চোৱাৰ বাবে আপোনাক ধন্যবাদ থাকিলে। আজিলৈ আহিছোঁ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, নতুন কাপোৰৰ সৈতে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।